কাতি বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আপোনালোক সকলোলৈকে। কালিয়ে পিছে কাতি বিহু গ'ল আৰু এফালে আকৌ মই ভিডিঅ'টো আজিহে দিছোঁ। আৰু তুলসী পূজা কৰিবৰ কাৰণে ঘৰৰে শেৱালি ফুলখিনিও বুটলি লৈছিলোঁ কালি ধুনীয়াকৈ। আৰু তাৰপাছত আকৌ এফালে তুলসীৰ তলো ধুনীয়াকৈ মচি ল'লোঁ। তাৰপাছত গা পা ধুই একেবাৰে গধূলিহে ভিডিঅ'টো অন কৰিছোঁ। তাৰপাছত আকৌ তুলসীৰ তলত ধুনীয়াকৈ পূজা কৰিবৰ কাৰণে আকৌ অকণমান পানী ছিটিয়াই লৈছোঁ। তাৰপাছত শেৱালি ফুলখিনিও ধুনীয়াকৈ সজাই দিছোঁ। ফ্ৰিজত ৰাখি থৈছিলোঁ, সেইকাৰণে বৰ ধুনীয়াকৈ আছে, নহ'লে মৰহিয়ে গ'ল হয়। আৰু তাৰপাছত অকণমান সৰুকৈ শৰাই আগবঢ়ালোঁ। তাৰপাছত চাকি জ্বলালোঁ আৰু প্ৰাৰ্থনা গাই শৰাই ভাগ ভাঙিলোঁ। সৰুকৈ আৰু নিয়ম কৰিছোঁ। আৰু তাৰপাছত গ'লোঁ খুৰীহঁতৰ ঘৰলৈ কাতি বিহু খাবলৈ বুলি, মানে তুলসী পূজা আৰু আমাৰ দাইহঁতৰ পোৱালিটোও আহিলে আৰু ওচৰৰ সৰু ল'ৰা ছোৱালী দুটামানো এনেকৈ আহিলে আৰু সেনেকৈ সৰুকৈ নিয়মটো কৰিলোঁ। তাৰপাছত আকৌ ঘৰলৈ বিহু বুলি এনেকৈ পৰ্ক আৰু চিকেন অনা হৈছিলে, এনেকৈ ভাতটো খালোঁ। বাৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই।